হেল্ল' গাইজ, এয়া মোৰ ঘৰত মোৰ শাহু মা আৰু খোল খালি আহিছিলে আৰু এতিয়া মই তাকে থ'ব গৈ আছোঁ। আৰু ইফালে মোৰ মানুহজনীও আছে, এফালে মোৰ সৰু ল'ৰা আৰু ইফালে এজনী খোল খালি ছোৱালী আছে। আমি এতিয়া গৈ আছোঁ মোৰ শাহু মা ঘৰলৈ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া আমি এতিয়া ঘৰৰ পৰা আহি আমি এয়া কৃষ্ণনগৰ পাইছোঁ। এইখিনি কৃষ্ণনগৰ হয় আৰু এতিয়া গৈ আছোঁ। এয়া এখন কৃষ্ণনগৰ গাঁও। চাওক এতিয়া এই মানে অলপ বতৰটো আজি অলপ ডাৱৰীয়া হৈ আছে আৰু আজি আমি খোলখালি ঘৰত ভাত খাই আহিম। মানে পিঠাগুড়ি মাছ দিয়া আৰু মেচকা মাছ আঞ্জা বনাব আৰু ৰাতি তাকে খাই আহিম। আৰু এতিয়া আমি আহি এয়া খোলখালি ঘৰ পালোঁ আহি আৰু খোলখালি এতিয়া পাকঘৰত ভাত বনাব মানে যোগাৰ কৰি আছে। ব'লকচোন পাকঘৰলৈ যাওঁ। আৰু চোন ল'ৰা ছোৱালী এটাও নাই, ক'ত বা গ'ল ল'ৰাবিলাক, কাকো দেখা নাই। অলপ পাকঘৰলৈ যাওঁ। ক'ত গ'ল চলিকেইটা? এইফালে মীৰা চাহ বনাই আছে, চাহ বনাই এইজনী মোৰ মানুহজনী। ছোৱালীৰ লগতে কেনেকৈ কোৱা ফেমিলি আহিলে হয় বুলি কৈ কি বোলে নাহে, ডিউটি যাব না গাড়ী চলাবৰ কাৰণে তেনেকে আৰু কি আঞ্জা বনাইছে বোলে পিঠাগুড়ি আঞ্জা, পিঠাগুড়ি মেচকা আৰু মাছ এনেকে বনাই কওঁ। এনেকে বনাই পিঠাগুড়িটো এনেকে দিয়ে। আমাৰ ফালে এনেকে বনাই নিকিৰি আঞ্জা ক'ব লাগিব না, তেতিয়াহে জালু কুঠা পাজিলৈ সূতা মই এনেকে বনাই কওঁ। আৰু নামাইছি আৰু হ'ল আজি আঞ্জা কি বা হয় ঠিক নাই দেই। আৰু অকণমান পেটলাটো উঠাই নাই, কিবা টেনচন উঠি আছে ঠিক নাই। আজি খংহে উঠিছে না কি হেলা খং উঠা গম পাইছ নাই? মানুহ উঠাই নাই, মই কেনেকে গম পাম? যোগাই আছে, উঠাই নাই। ৰান্ধনী বনাই আছো। উঠিলে গম ভাত পানী খাই দুইজনীৰে কি লেকচাৰ চাওকচোন, সিহঁতৰ একেবাৰে লেকচাৰ। ভালহে লাগে আলু দিয়ে নহয়, কালি পাৰ দালি আলু খাবা।